নিশ্চয়কৈ আজি আমাৰ যে 20তম বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশন হালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। অহা 2025 জানুৱাৰী 2, 3, 4 আৰু 5 চাৰিদিনীয়া কাৰ্যসূচী ইয়াত হ'ব। আজি লাইকোটা ইয়াত স্থাপন কৰা হ'ল আৰু লাইকোটা যে মুখ্য মানে আমাৰ কাৰ্যসূচী ইয়াত মুখ্য অতিথি হিচাপে বিটিআৰৰ মাননীয় যে স্পীকাৰ নাতিৰাম বড়ো তেখেতে আহিছিলে আৰু ইয়াত অংশগ্ৰহণ কৰিলে আৰু তেখেতে যে লাইকোটা মুখ্য লাইকোটা এইটো স্থাপন কৰা হ'ল আৰু ইয়াৰ দ্বাৰা আমি এইটো মানে জনাব খুজিছোঁ যে নিখিল বড়ো ছাত্ৰ সন্থা যে অহিংসা নীতিৰে কাম কৰি আহিছে আৰু সকলো জাতি জনগোষ্ঠীৰ আৰু এই অঞ্চলত শান্তি স্থাপন কৰাৰ কাৰণে লগতে আমাৰ শিক্ষা দিশত উন্নয়ন হোৱাৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈ কাম কৰি আছে। আগন্তুক দিনতো কাম কৰি যাম আৰু আমাৰ ইয়াত অধিৱেশনত ডেলিগেট হ'ব, পৰ্যালোচনা হ'ব আৰু বহুতো আমাৰ সিদ্ধান্ত লোৱা হ'ব যে আগন্তুক দিনত আমি 2 বছৰত কেনেকৈ কাম কৰিম, কি কাম কৰিম। শিক্ষা দিশত এতিয়াও বহুতো আছে কাম কৰিবৰ কাৰণে, যে শিক্ষা উন্নয়ন হোৱাৰ কাৰণে যে ছাত্ৰ ছাত্ৰীক যে শিক্ষকৰ প্ৰয়োজন এতিয়াও আমাৰ বহুত মানে কম শিক্ষক হৈ আছে। এতিয়া টেট অনুষ্ঠিত কৰিছে আৰু মানে ME আৰু LP ছেকশ্যনৰ শিক্ষকটো মানে এতিয়া প্ৰদান কৰা হ'ল, তাৰ ৰিক্ৰুটমেণ্ট কৰা হ'ল। তাৰে লগত হাইস্কুল আছে, হায়াৰ ছেকেণ্ডেৰী আছে, এইবিলাকতো আমাৰ শিক্ষকৰ প্ৰয়োজন আছে। এতিয়া আমি অনুৰোধ জনাইছোঁ বিটিআৰ চৰকাৰে যাতে অতিপলমে এইবিলাক যাতে পূৰণ কৰে। লগতে আমাৰ যে যুৱচাম, এই যুৱচামবিলাকৰ প্ৰব্লেমবিলাক ইয়াত আলোচনা কৰা হ'ব। বিশেষকৈ যে আমি কি মানে সমস্যাত এতিয়া ভুগি আছে। যুৱচামবিলাক এতিয়া চাইছোঁ যে বহুতো মানে অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱা, যেনে ড্ৰাগছ ব্যৱহাৰ কৰা, মদ ভাং খোৱা, মানে যোনটো মানে আমাৰ সমাজৰ কাৰণে প্ৰয়োজন নহয়, নিজৰ যে সপোন মানে গঢ়ি তোলাৰ কাৰণে শিক্ষা দিশৰ কাৰণে আমাৰ মানে যিবোৰ প্ৰয়োজন নহয় এইবিলাকক মানে এতিয়া ব্যৱহাৰ কৰাটো আমি দেখিবলৈ পাই আছোঁ। গতিকে এইটোৱে কেনেকৈ সজাগতা সৃষ্টি কৰিব পাৰে আৰু এইটো বাক্সা হিচাপে আমি এইটো কেনেকৈ নিৰ্মূল কৰিব পাৰে, ড্ৰাগছ বিশেষকৈ ড্ৰাগছ সেৱন কৰা আৰু যে মানে ইয়াত যে জুৱা চলোৱা এইবিলাক কেনেকৈ নিৰ্মূল কৰিব পাৰে। প্ৰশাসনৰ লগত আমি মানে কাম কৰি আছোঁ আৰু আগন্তুক দিনতো কাম কৰিম। এতিয়া বাক্সা হিচাপে বহুতো ঠাইত মানে আমি গম পাইছোঁ যে মানে ইমান জুৱা চলা নাই, এইবছৰ বিশেষকৈ অলপ কম হৈছে আৰু আমি ড্ৰাগছো বিচাৰিছোঁ যাতে ড্ৰাগছ মানে ইয়াত যাতে সোমাব নোৱাৰে, বাক্সাত যাতে এইটো কেনেকৈ ৰোধ কৰিব পাৰে তাৰ কাৰণে আমাৰ প্ৰচেষ্টা চলাব। আমি সকলো আমাৰ আঞ্চলিক 25টা আঞ্চলিকক লৈ ইয়াত ডেলিগেট ছেটিং হ'ব, ডেলিগেটত আমি ৰিজলিউশ্যন ল'ম আৰু ইয়াৰ বিষয়ে আমি কাম কৰিম। আৰু আজি লাইকোটা ইয়াত স্থাপন কৰা হৈছে। আগন্তুক দিনত যে মানে আমাৰ কনফাৰেঞ্চ হ'ব, ইয়াত এটা বডি চেঞ্জ হ'ব, নতুন ইয়াত নতুন যে আমাৰ ডেলিগেটকেইটা ইয়াত অংশগ্ৰহণ কৰিব আৰু নতুন যে মেম্বাৰকেইটা জিলা পৰ্যায়তো আহিব আৰু নতুনকৈ এটা মানে ইয়াত সিদ্ধান্ত লয় ভাল এটা বাক্সাত কেনেকৈ শান্তি সম্প্ৰতিভাৱে সকলো লগত ৰাইজৰ লগত আৰু লগতে মানে ছাত্ৰ ছাত্ৰী আৰু বিশেষকৈ যুৱচামক কেনেকৈ আমি ভাল এটা দিশত ল'ব পাৰে তাৰ বিষয়ে আলোচনা কৰি কাম কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হ'ব।